এবাৰ আমাৰ কোন তুমি আগে দিব লাহি একজনী গৰু নহয় মানুহহে টকা লাগিলে কুলিয়ে বিনালে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ আপোনালোক সকলোৰে ভালেই মোৰো ভালেই এতিয়া ৰাতিপুৱালে আমি এতিয়া চব শুই উঠি একেবাৰে গা পা ধুই ল'লোঁ গা পা ধুই লৈ এয়া ৰুমলৈ আহিলোঁ ৰুম একেবাৰে লেতেৰা হৈ আছে ঘৰ চৰ ঝাৰু দিয়াই নাই কাপোৰ জপাই নাই কাপোৰ চাপোৰ জপাই লোৱাৰ তাৰপিছত দেখাই আছোঁ চাই থাকক এইফালে আমাৰ ৰুমটো চাওকচোন ইমান লেতেৰা হৈ আছে এই লাজতে আকৌ নোলায় ইমান লাজ ঘৰ লেতেৰা হৈ আছে বহুত দিন একেৰাহে মানে বৰষুণ দিয়ে আছে ইমানে কাপোৰ চাপোৰ শুকোৱা নাই ৰুম চুমো একদম জেকা জেকা লাগি গৈছেগৈ আৰু থাকি এতিয়া আমি ৰুমটো ফটাফট চাফা কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ চাই থাকক হয় হয় ৰুমলৈ আলহী আহিছে আহিয়ে থাকে বাৰু দিনটো 10 বাৰমান আহিব আন্ধাৰ ডাৱৰীয়া বতৰ যে আন্ধাৰ হৈ আছে সেইকাৰণে বতৰটো অলপ ভাল কৰিছে মই হ'লে কাপোৰকেইটা মেলি থওঁগৈ দেই ৰুমটো এজনীয়ে চাফা কৰি আছে মই কাপোৰকেইটা মেলিও বুলিকৈ ওপৰলৈ আহিছোঁ বতৰটো অকণমান মুকলি হোৱা দেখি কাপোৰকেইটা ৰ'দত দি পেলাই আহিছোঁ এনেও নুশুকাই এনেই মেলি থৈ যাওঁ অকণমান নিয়ৰ হ'বলৈকে এইফালে গোটেই ওপৰত পানী হৈ আছে কোনেও কাপোৰ মেলাহিয়ে নাই মই মেলোঁ আৰু কাপোৰখিনি মেলি ল'লোঁ এতিয়ানো কি কৰিম ক'বলৈ একো নাই আজি আমাৰ কলেজ বন্ধ নহয় আচলতে আমাৰ আজি ক্লাছ হোৱা নাই সেইকাৰণে কলেজলৈ যোৱা নাই এনেই যাবলৈ মন নগ'ল আৰু ফাৰ্ষ্ট ইয়েৰ মানে যোনখিনি এতিয়া ছেকেণ্ড ইয়েৰলৈ পাব সিহঁতৰ এক্সামো চলি আছে এতিয়া পটককৈ আহি গ'ল জ্যোতিষ্ণা কৈ যোৱা তোমাৰ কি টেলেণ্ট আছে কোৱা একোৱে নাই টেলেণ্ট এটা কোৱা আৰু টেলেণ্টটো দেখাই দিয়া কিবা এটা হ'লেওতো আছে কি আছে কৈ দিয়া কি নাই দেখাই দিয়া টেলেণ্টটো দেখাই দিয়া তোমাৰ টেলেণ্টটো দেখাই দিয়া চবৰ আগতে কিবা এটা হ'লেওতো আছে কি নাই একোৱে নাই এনেই জীয়াই আছা নেকি খাবলৈ জীয়াই আছা খাবলৈ জীয়াই আছা আৰু বিয়া পাতিবলৈ হে খাবলৈ শুবলৈ বিয়া পাতিবলৈ বিয়া পাতিবাই মানে কাৰ লগত কৈ দিয়া সঁচাকেনে এই 3টা কাৰণে জীয়াই আছা তুমি একোৱে নাই বাকী একোৱে নকৰা এই একোৱে নকৰে বোলে জীৱনত 3টা কামেই কৰিব খাব শুব বিয়া পাতিব যাওঁগৈ ন আমি ৰ'দত নাথাকোঁ ন কোলা হ'ম কি খাবা উটি এনেকৈ পাওঁ এনেকৈ কৰি দিয়াতো ভাল লাগিছিল নে ৰুটি খাওঁ কেলৈ নাখায় সেইদিনাখন বা আজি ঢেৰ নি বহুতে খাব
হা কি কৰিছনো ভাল লাগে যাবাই আমি ৰুটি খাওঁগে হেই কি কৰিছা কি কৰিছা আজি ডাৱৰীয়া বতৰ সেইকাৰণে আমি আজি ৰুটি খাব লৈছোঁ ৰুটি ৰুটি চাহৰ লগত গৰম গৰম ৰুটি শুকান ৰুটি চেনি চাহৰ লগত কি চেনি চাহৰ লগত গৰম গৰম ৰুটি শুকান শুকান ৰুটি হয় এইফালে ৰুটি বনাই আছে আমি খাম চাহ বনালে খুন্দি খুন্দি দিয়ে আজিকালি পিচি পিচি পিচা লাগে নিউজ ষ্টাইল কোনে হেৰি থাকে আৰু এটা খুন্দা নাম চাহ টাকাও হ'ব চাগে বেলেগ কোলা উঠিছা আকৌ কি এটা ব্ৰেচন এটা নেকি নহয় নহয় ৰেচনো নহয় পেকেটত নহয় গম পাইছোঁ কিন্তু ৰেচনো নহয় ৰেচনৰ হ'লে মানে বাগানো এনেকুৱা বেছি লিকটীয়া নহয় মানে বসন্ত কাল আহিলে কুলিয়ে বিনালে লাহি পাহি কপৌ ফুল ডালতে ফুলিলে ঐ বসন্ত কাল আহিলে কুলিয়ে বিনালে লাহি পাহি কপৌ ফুল ডালতে ফুলিলে যায় মাক নহ'ল ভিডিঅ' আমি লোকৰ ৰুমলৈ আহিছোঁ আমি আজি চাহ খাব আহিছোঁ চাহ আলহীক আকৌ চাহ তলতহে দিয়ে দেই অঁ তুমি ক'বা কৈছা অকল বিজি ইছ ৰাম ক'বই নালাগে কি আনিলা চাওঁ খোলা পাৰ্চেল নাই ইয়াত পিন্ধি চাওঁ গৰাকীজনী ঘৰত আমি বহি থাকোঁ চাহ খাবলৈ আমি ৰুটি খাওঁ মম থকা যেন বহুত দুখ তাই যেন ব্ৰেকআপে হ'ল তেনেকুৱা হৈছে আমি ব্ৰেকআপ ইমান দুখত আছে হ'ব দিয়া জীৱনত থাকে আৰু এইবিলাক ব্ৰেকআপ চেকআপ এই দুখটো নকৰিবা দিয়া বয়ফ্ৰেণ্ড আজি আছে কাইলৈ নহয় ঐ কেনেকে কি ধুনীয়া উঠিছে অ' খাই বৈ ধুনীয়াকে
কথা লেকচাৰ লোকৰ কথা আলোচনা কৰি আছো বৰ্তমান পৰচৰ্চা পৰচৰ্চা পললি কথা বেয়াকে পাতি আছিলো ইমান যে টাইম দিয়ে মোৰ হাত পাতিছো ধন্যবাদ আমাৰ টাইম বহুত ন পল্লৱী কথা পাতিবলৈ আমাৰ টাইম বহুত আলোচনা নমস্কাৰ মোৰ কথা পাতি আছিলে কাৰণ মই ছোৱালীজনী মানে বহুত চেলিব্ৰিটি চেলিব্ৰিটি নহয় চেলিব্ৰিটি এমবি নাই অ শুন মই ৰাতি গান বজাই অকণ খালি ভাল পাওঁ নাই কমপ্লেক্স এটা মোৰ ভৰি আৰু মই প্ৰকৃতি প্ৰেমী হৈ গৈছো প্ৰকৃতি প্ৰেমী তো বগে ধুনীয়াকে এটা কৈ আছো মই দেখাইছো দে না মই চাম ডেট চবটো আনটাকে ভৰিকেইটা উলিয়াই দিওঁ নহয় আমাৰ ল'ৰা ছোৱালী এনেকুৱা নহয় ভৰি সৰু সৰু ধুনীয়াকৈ খোজকাঢ়িব পাৰিব হয় নাই ভৰি ডাঙৰ মানুহ তাই নিচিনা তুমি অকমান তাই পাই আহিলে নি বুলি একেলগে আছিলো যে ৱা বলিয়া হয় নি তই কাৰ পিছনে উঠি আছা এনেকে মাৰিছে কেই টকা আইও নালাগে আইও নিচিনা ইমান ধুনীয়াকে ভামিটো মাৰিছে নাই ভনীয়াকৰ জেগা পৰাবলৈ গৈছে চাই কিন্তু বাহানা পোৱা নাছিলে দে বাহানা আইও বেয়া লাগে ভলে ভাল লাগে এইফালে কিবা কিবি খৰক খাৰাক মাত শুনি আছো সিহঁতৰ মই এইফালে একজনী গৰু নহয় মানুহহে কি কৰিছা ধনিয়া কিহত দিবলে শাকত বন্ধাকবি আলু গুটি বইল ওকে বাই বাই ধনিয়া আজি আমি দিনটো এইবিলাকে কৰি থাকিলো হয়নে আমি বেলেগ একোৱে নাই কৰা দিনটো আমি এনেই সুন্দৰভাৱে নষ্ট কৰিলো পঢ়া শুনা কোনো নাই অনলি খাইছো শুইছো বাকী মোবাইল টিপিছো চাই আৰু আমাৰ জীৱন আৰু আমাৰ কৃষ্ণ আন্ধ্ৰা আমাক পাত্তা নিদিয়াকে গুচি গৈছে লেবেল বুলি কয় চচমা পিন্ধা মানুহটো লেবেলটো বেছি অকমান বাই বাই এবাৰে আমাৰ তুমি কেতিয়া পালাহি ই আলহী আকৌ আহিলে দিনটো 10-15 মান আহিবই আৰু এইগৰাকী অকল শোৱা খোৱা মম্মী ক'লৈ গ'ল কিটচেন হাই গাইজ বহুত দেৰি হ'লো উঠনিৰ পৰা শুয়ে আছোঁ এতিয়া গধূলি হ'বলৈকে হ'ল আৰু এতিয়া আমি মানে পঢ়াৰ আগত আমি সকলোৱে প্ৰাৰ্থনা কৰি লওঁগৈ তাৰপিছত চাই থাকোঁ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ পৱন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো
এইবিলাকে দিনটোত এইবিলাকে কৰিলোঁ আৰু কলেজ নাথাকিলে আমাৰ এইবিলাকে কৰা হয়। এতিয়া আৰু দিনততো পঢ়া নহ'লেই, এতিয়া প্ৰাৰ্থনা কৰি মেলি চাহ তাহ খাই পিনে আমি এতিয়া আৰু পঢ়াত লাগি যাম। গতিকে বাই বাই।